ভাবক ক্লাছ 12ৰ এজন ছাত্ৰ ৰাতি 11টা বাজিছে কিতাপত চাওঁ নেটত চাওঁ উত্তৰটো ক'তো নাপাওঁ পৰীক্ষালৈ মাত্ৰ 90 দিন বাকী এতিয়া কৰিম কি আৰু এটা কথা এই AI গুৰুৰ কোচিং ফি 0 আজি আপুনি দুটা প্ৰম্পট ৰেচিপি পাব সেইটো ফটোগ্ৰাফ কৰি ৰাখ আজি আমি দেখিম দুজন ছাত্ৰই কেনেকৈ AIক একোজন নিজৰ ব্যক্তিগত গুৰু সজাই ল'লে এজনে NEETৰ বাবে প্ৰস্তুতি কৰিছে তেজপুৰৰ পৰা আনজনে IIT JEEৰ বাবে শিৱসাগৰৰ পৰা দুইজনৰে লক্ষ্য একেই নিজৰ সপোন নিজৰ চেষ্টা প্ৰথমে প্ৰিয়া শইকীয়া তেজপুৰৰ ছোৱালী ক্লাছ 12ত পঢ়ে NEETৰ সপোন দেখিছে বায়োলজিৰ এটা চেপ্টাৰ হিউমেন এক্সক্ৰিটৰী সিস্টেম মূৰত সোমাইছে কিন্তু মনত থকা নাই তেওঁ ChatGPTক সুধিলে মই ক্লাছ 12ৰ NEET প্ৰস্তুতি কৰা এগৰাকী ছাত্ৰী হিউমেন এক্সক্ৰিটৰী সিস্টেমটো এটা গল্পৰ দৰে বুজাই দিয়া য'ত কিডনী হ'ব হিৰো আৰু ৱেষ্ট প্ৰডাক্টছ হ'ব ভিলেইন সহজ ইংলিছত আৰু NEETৰ বাবে মনত ৰাখিবলগীয়া 5টা কি পইণ্ট দিয়া ChatGPTয়ে উত্তৰ দিলে এই 5টা পইণ্ট মনত ৰাখক এতিয়া প্ৰিয়াৰ আৰু এটা কাম কৰিলে ChatGPTক ক'লে এই 5টা পইণ্টৰ এটা মেমৰি টেবল বনাবলৈ যিটো ফটোগ্ৰাফ কৰি ৰাখিব পাৰি এই টেবুলখন ফটোগ্ৰাফ কৰক পৰীক্ষাৰ আগদিনা কামত আহিব চাওকচোন প্ৰিয়াই এটা প্ৰম্পটতে পালে যিটো তেওঁৰ বায়োলজি টিচাৰে এঘণ্টাত বুজাব বিচাৰিছিল এতিয়া ৰাহুল বৰা শিৱসাগৰৰ ল'ৰা 12 ক্লাছ IIT JEEৰ সপোন বুকুত ফিজিক্সৰ ল অৱ মোশ্যন কনচেপ্ট বুজে কিন্তু প্ৰব্লেম সলভ কৰিবলৈ যাওঁতে হাত ৰৈ যায় তেওঁ ChatGPTক সুধিলে মই ক্লাছ 12ৰ IIT JEEৰ প্ৰস্তুতি কৰা এজন ছাত্ৰ লজ অৱ মোশ্যনৰ থিয়ৰী বুজো কিন্তু প্ৰব্লেম সলভ কৰিবলৈ গ'লেই মোৰ খেলিমেলি লাগি যায় JEEৰ যিকোনো লজ অৱ মোশ্যনৰ প্ৰব্লেমত কেনেকৈ আগবাঢ়িব লাগে সেই ষ্টেপ বাই ষ্টেপ পদ্ধতিটো দিয়ক আৰু এটা এক্সাম্পল প্ৰব্লেম সম্পূৰ্ণ সমাধান সহ দিয়ক ChatGPTয়ে উত্তৰ দিলে উদাহৰণ প্ৰব্লেমটো চাওক ৰাহুলে বুজিলে ফিজিক্স আচলতে প্ৰব্লেম নাছিল প্ৰব্লেমটো আছিল প্ৰশ্নটো নুবুজাৰ বাবেহে ভাবকচোন প্ৰিয়ায়ে কোচিং চেণ্টাৰলৈ নগৈও বায়োলজিৰ এটা কঠিন চেপ্টাৰ ষ্টৰী ৰূপত বুজি পালে ৰাহুলে কোনো টিচাৰ নোহোৱাকৈ জানিলে সমস্যাটো কোনফালৰ পৰা ধৰিব লাগে আপোনাৰ এলেকাত নেট পায়নে
যদি আছে, আপোনাৰ হাতত এতিয়া এজন AI গুৰুও আছে। আৰু এই গুৰুৱে কেতিয়াও নকয়, এতিয়া সময় নাই, কালিলৈ আহিবা। তেওঁ সদায় উপলব্ধ, ৰাতি 11টাতো, পৰীক্ষাৰ আগদিনাও। এতিয়া এটা কথা স্পষ্ট কৰি দিওঁ, আমাৰ এই চেনেলটোৱে এজন এক্সপাৰ্ট শিক্ষক হিচাপে নপঢ়ুৱাই। আমি এটা দিশহে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ, যিটো বিষয়ে আপোনালোক হয়তো আগতে অৱগত নাছিল। আৰু এটা কথা মনত ৰাখিব, AIৰ উত্তৰ সদায় শুদ্ধ নহ'বও পাৰে। NEET আৰু JEEৰ বাবে AIৰ উত্তৰ সদায় আপোনাৰ টেক্সটবুক আৰু টিচাৰৰ সৈতে মিলাই চাব। এয়াই আপোনাৰ অনুশীলনৰ সংগীহে। আৰু এটা কথা, বেলেগ বেলেগ কোচিং প্ৰতিষ্ঠান আছে, যদি সামৰ্থ্য আছে ব্যৱহাৰ কৰক, অন্যথাই হতাশ নহ'ব। আপোনাৰ হাতত যে স্মাৰ্টফোনটো আছে, ই এটা অতি শক্তিশালী বিকল্প। ইয়াতেই সেই শক্তিশালী টুলটো আছে, AI ব্যৱহাৰ কৰক, অন্বেষণ কৰক, নিজৰ পথ নিজেই বাছি লওক আজিয়েই। লুইতৰ পানী সকলোৰে বাবে বয়, ধনীৰ বাবেও, দুখীয়াৰ বাবেও। AIও তেনেকুৱাই। যিজনৰ হাতত স্মাৰ্টফোন আছে, যিজনৰ এলেকাত নেট পায়, তেওঁৰ বাবেও এতিয়া এজন গুৰু আছে। বিনামূলীয়া, অক্লান্ত, সদায় উপলব্ধ। AI আপোনাৰ সহায়ক, সৃষ্টিশীলতা আপোনাৰ। আগলৈ এটা প্ৰশ্ন, যদি কোনোবাই আপোনাক কয় ঘৰতে বহি উপাৰ্জন সম্ভৱ আপোনাৰ অনুমানৰ ঊৰ্ধ্বত, বিশ্বাস কৰিবনে? পৰৱৰ্তী খণ্ডত সেই উত্তৰলৈ অপেক্ষা কৰক। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰক। আপুনি যদি কোনো আপোনাৰ বিচৰা বস্তু এই সিৰিজত সন্নিৱিষ্ট কৰাটো বিচাৰে, কমেণ্টৰ যোগেদি জনাওক। ভিডিঅ'টো আপোনাৰ পৰিয়ালবৰ্গ, বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক। আপোনালোক সকলো কুশলে থাকক। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। নমস্কাৰ, জিলিকাব লুইতৰে পাৰ।